নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। ভোগালী বিহু বুলি ৰাতিপুৱা মাছৰ বজাৰ ফালে ওলাই আহিলোঁ। ইফালে মাছৰ বজাৰৰ ওচৰতে দৈ, চিৰা, মাখন, মেজি ঘৰ, লাৰু, নাৰিকল পিঠা, নাৰিকল লাৰু, তিল লাৰু, ভোগালীৰ মেলা সকলো ধৰণৰ খোৱা সামগ্ৰী আছে। মন্দিৰৰ ওপৰত দৈ 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 এটা গাহৰি সোমাব পিঠা বনাবা জোৰৰ দেখোন। নব্বৈ টকা লাডু নাৰিকলৰ 30 টকা অলপ 30 লাগে নাই নেকি আৰু কাৰ্টুন চাৰ্টুন নাই নেকি? এনেও নাপাম এই মুখত এইবিলাক আছে। আমি আগৰফালে চাওঁ তাতে 700কে আছে সেইকাৰণে 600 কিনিব হাৰি আছে। ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।